বাধাৰ পাচিৰকো নেওচি সূৰ্যৰ দৰে জাতিষ্কাৰ হোৱা কোনেই সুদীপ্ত ভূমি প্ৰতিবন্ধকতাকো নেওচি জীৱন জীনৰ সামৰ্থ্য হয়তো খুব কম সংখ্যকৰে থাকে নৱম শ্ৰেণীৰ অধ্যয়নৰত এইগৰাকী ছাত্ৰীৰ মাজত আছে অলেখ প্ৰতিভা নিজৰ ভৰিৰে অংকন কৰিছে ইখনৰ পিছত সিখন ছবি লাভ কৰিছে অগণন প্ৰমাণপত্ৰ তাই ঠিক তেনেদৰেই পাকৈত নাচ গানতো কবিতা আবৃত্তিৰ পৰা আদি কৰি কোনো গুণেই কম নহয় এই সুদীপ্তা সুকুমাৰ কলা প্ৰায়বোৰ কলাৰে পৰিপুষ্ট তাই সাধাৰণ মানুহে কৰিব নোৱাৰা কামকো তাই কৰে পলকতে কোনে কয় জীৱন মানেই যন্ত্ৰণা জীৱন হৈছে সফলতে আৱৰি থকা এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া এয়াই যেন প্ৰমাণ কৰিছে নাৰায়ণপুৰৰ সুদীপ্তাই আমি নৰ্থ ইষ্টাৰ্ণ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰলৈ জনাইছোঁ এক মুকলি আহ্বান এনে শিল্পীক লৈ যাওক এনে এটা স্তৰলৈ য'ত তাই ৰচিব পাৰে জীৱন জীনাৰ আল্পনা ঢেকীয়াজুলিৰ পৰা প্ৰৱনজ্যোতি নাথৰ ৰিপৰ্ট নৰ্থ ইষ্টাৰ্ণ নিউজ